মই ভাত বনাই আছিলোঁ। ভাত পাতিছিলোঁ চৌকাত, ভাতখিনি উতলি আহোঁতে ওচৰে পানীটো আহিছে। ভাত খাবলৈ নাপালোৱেই, হঠাৎ পানী আহি গ'ল। কিন্তু সৰু সুৰা পানী আহিছে যাবগৈ ঘূৰি। তাৰপিছত এইটো কৰোঁতে মেলোতে ঘৰটোৰ ভিতৰত পানী সোমাই গ'ল। আৰু কেইটামান মিনিটতে ঘৰটো শেষ কৰি পেলালে। মানে কেঁচা কাপোৰ কানি খোৱা বোৱা মানে একোৱে নাই। ভোকৰ ভাতকেইটাও লৈ গ'ল পানীয়ে। এটি কণমানিক লৈ এটা দিন এটুপিও পানী নোখোৱাকৈ লঘোণেই থাকিল এটি পৰিয়াল। উজনিৰ বানাকান্তৰ দুৰ্দশা দেখিলে বুকু কঁপিব আপোনাৰ। এই যে পৰিয়ালটো দেখিছে, এই পৰিয়ালটোৱে ভোকৰ ভাতসাজ কাম বন কৰি আহি খাবলৈ সাজু হৈছিলহে মাত্ৰ। দিনৰ দিনটো কাম কৰাৰ পাছত ভাত খাবৰ বাবে চৰুত ভাত ৰান্ধিছিল এইগৰাকী মহিলাই। লগত আছিল তেওঁলোকৰ এটি কণমানি। কিন্তু ভাত বনাই থাকোঁতেই হঠাৎ পানী আহিল। আৰু মুহূৰ্তৰ ভিতৰতেই পানীয়ে গোটেই ঘৰৰ মুধচলৈকে বুঢ়াই পেলালে। ভাত খোৱাটো বাদেই দিয়ক, প্ৰাণটো বচাই কণমানি সন্তানক হাতত লৈ যেনে তেনে পানীৰ মাজৰ পৰা জীৱনটো বচালে এইটো পৰিয়ালে। কিন্তু এটা দিন এটুপিও পানী নোখোৱাকৈ লঘোণে ভোকে থাকিল পৰিয়ালটো। কেৱল সেয়াই নহয়, পিন্ধিবলৈও কাপোৰ আনিব নোৱাৰিলে পৰিয়ালটোৱে। মুঠতে দুৰ্বিষহ আৰু হৃদয় বিদাৰক। আমাৰ সাংবাদিক উপস্থিত হোৱাৰ পাছতেই এই মহিলাগৰাকীয়ে বৰ্ণনা কৰিলে সেই বিভীষিকাময় পৰিৱেশ। ঘৰখনত মানে মই ভাত পাতিছিলোঁ চৌকাত, ভাতখিনি উতলি আহোঁতে ওচৰে পানীটো আহিছে। কিন্তু সৰু সুৰা পানী আহিছে যাবগৈ ঘূৰি। তাৰপিছত এইটো কৰোঁতে মেলোতে ঘৰটোৰ ভিতৰত পানী সোমাই গ'ল। তেতিয়া ইমানটো পানী হৈ গ'ল। তেতিয়া মোৰ ল'ৰাটোৱে ইমান কান্দিছে। মই ল'ৰাটোক মোৰ দেৱৰ জোঁৱাইটো মূৰৰ ওপৰত দি ল'ৰাটোক পঠিয়াই দিলোঁ, ছোৱালীজনীকো পঠিয়াই দিলোঁ। ছাগলী কুকুৰা একো হেৰি কৰিব নোৱাৰিলোঁ। লোকৰ আধি ছাগলী আনি পুহিছিলোঁ, তাৰে দুজনী গুচি গ'ল, এজনীহে আছে। কোনোমতে এজনী বচাব পাৰিলোঁ। কি কৰিব, কি কৰি খাব এতিয়া? ঘৰ দুৱাৰ কি কৰি খাম? ঘৰ দৰ্জাটো নাই, ঘৰটো ভাঙি গোটেই শুই গ'ল। সহায় যদি আমাক চৰকাৰে কৰি দিয়ে, মানে কেঁচা কাপোৰ কানি খোৱা বোৱা মানে একোৱে নাই। ৰাস্তাৰ ওপৰত আছো যদি ত্ৰিপাল এখনো পোৱা নাই। এতিয়া বৰষুণ দিছে ৰাতি এতিয়া বৰষুণ দিয়ে, বাহিৰত বৰষুণ নিদিলে বাহিৰত শুওঁ, বৰষুণ দিলে য'ত ত'ত ধৰা সোমাই যাওঁ। ৰাতি ৰাস্তাত কটাইছো, ত্ৰিপাল এখনো পোৱা নাই। সহায় একো। এতিয়া যদি চৰকাৰে সহায় কৰে আমাক, এইখিনি ঘৰ এটাকে আমি ভাল পাওঁ আৰু ছাগলীয়ে গুচি গ'ল, পইচা পাতি একোৱে নাই। মানে আমাক মানুহে ধৰিলে বুলি ভাবিছিলো, নহ'লে নদীত উটি উটি গুচি গৈছিল। আমি এটা পৰিয়াল, তিনিজনী ছোৱালী, মোৰ টকা ৰছী দিলে, ৰছীত ধৰি ধৰি কোনোমতে ৰাস্তা কিনাৰলৈকে ওলাই গৈছো। চৰকাৰে যদি বাৰে বাৰে অন কৈছো, হিমন্ত ছাৰে যদি আমাক অকমান সহায় কৰে যদি। নিউজ ডেস্ক, assam.com।